Hello and welcome back to my channel guys. Tomorrow আন এটি নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। তো বহুতেই ভাল খবৰ বন্ধু বান্ধৱীসকল। এবিউবি কনষ্টেবল কমাণ্ডো বেটেলিয়ন আৰু এছআইকে ধৰি 5210টা পদৰ ৰিজাল্টসমূহ 18/9/2022 অৰ্থাৎ অহাকালি মুকলি হ'ব বুলি ইতিমধ্যে SLPRB অফিচিয়েল ৱেবছাইটত নটিচ দিয়া হৈছে। তো এই নটিচখন আপোনালোকে কেনেদৰে চাব পাৰিব আৰু এই নটিচখনত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাই আছো। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। তো আপোনালোকে প্ৰথমতে গুগল নাইবা ক্ৰমত গৈ সাৰ্চ কৰিব SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট ইয়াত ক্লিক কৰিব। তো আপোনালোকৰ এটা এনেকৈ পেজ খোলা যাব। তো তলৰ ফালে আপোনালোকে দেখিবলৈ পাইছে যে নতুনকৈ নটিচ আহিছে 17/9/2022 এইখন নটিচ আহিছে। তো মই এইখন ডাউনলোড কৰি লওঁ আৰু আপোনালোকক এতিয়া মই এইখন পঢ়ি শুনাই আছো। ইয়াত লিখা আছে অফিস অফ দি চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী নোটিছ reference recruitment of 306 post of sub-inspector UB in police in Assam police in pursuance to advertisement issue PID number 82 date 6/12/21 2 number out আছে 320 post of sub-inspector AB in Assam police Commando Battalion in pursuance to advertisement issued PID number date আছিল 18/12/2021 3 number আছে 705 post in constable UB in and 1429 post of constable AB in Assam police in pursuance to advertisement issue PID number date আছিল 6/12/21 আৰু 4 number আছে 2450 post of constable AB in Assam Commando Battalion in pursuance to advertisement issue PID number date আছিল 7/12/2021 আৰু 5ত আছে 10 post of assistant deputy controller civil defense আৰু 2042 post আছে এইটো civil defenseৰে হয়। এই গোটেইখিনি পোষ্টৰ ৰিজাল্ট অহাকালি দিয়া হ'ব। তলত লিখিছে the list of the candidates selected for appointment of the above mentioned recruitments will be uploaded on SLPRB website এইটো আৰু on 18/9/2022 অৰ্থাৎ অহাকালি এই ওপৰত যিখিনি মই পোষ্ট আপোনালোকক পঢ়ি শুনালোঁ এই গোটেইখিনি পোষ্ট তোৰ ৰিজাল্ট SLPRB ৱেবছাইটত মুকলি কৰা হ'ব বুলি লিখা হৈছে এই নটিচখনত। এই নটিচখন 16/9/2022 তাৰিখে মানে সাইন কৰা হৈছে। তো আজি যেহেতু SLPRB ৱেবছাইটত আমি পাইছোঁ অহাকালি আমি নিশ্চয় ৰিজাল্টসমূহ পাম। তো ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল লাগিল আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যনৰ সহায়ত গম পায়। তো বাই বাই, টেক কেয়াৰ।